নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল দেখি গম পাইছে যে আমাৰ যাত্ৰা গুৱাহাটীলৈ বুলি বিশ্ব অভিলেখৰ বাবে আৰু এয়া আমি সকলো আহি যোৰহাটত উপস্থিত হ'লোহি সকলো নিজৰ নিজৰ বাছত উঠি যাত্ৰা আৰম্ভ কৰিম তাৰ পাছত আহি আমি বোকাখাটত ৰলোহি বোকাখাটত আহি লাঞ্চ কৰিলোঁ লাঞ্চ কৰি ৰেষ্ট লৈছোঁ তাৰপিছত যাম আৰু যেহেতু সকলোৰে খাই হোৱা নাছিল খাই বৈ সকলোৰে গাত এনাৰ্জি আহি গ'ল এয়া আমি পালোহি সোণাপুৰ আৰু সোণাপুৰত কৰিম ডিনাৰ আহি পাই গ'লোহি আমি আমাৰ হোটেল প্ৰেক্টিছৰ প্ৰথম দিনটোৰ বাবে আমি ৰেডি হৈছোঁ এয়া ব্ৰেকফাষ্ট কৰি লওঁ আমি পিছে আকৌ ব্ৰেকফাষ্ট সজাইটো কৰি ল'বই দিম আৰু এয়া চাওকচোন কি যে এটা ভাল লগা পৰিৱেশ গোটেই অসমখনেই আমি ষ্টেডিয়ামটোত আছোঁ সামৰি আমি ডিনাৰ কৰি ৰুম পালোহি আৰু এয়া দ্বিতীয় দিনৰ বাবে আকৌ সাজু হৈছোঁ সৰু সজাই পাই আমি অলপ ৰৈয়ে লাঞ্চহে কৰিছোঁ কিয়নো তাত ৰ'দ হৈ থকাৰ বাবে আমাক প্ৰেক্টিছ কৰিব দিয়া নাছিলে আবেলিৰ পৰাহে আচলতে আমাৰ প্ৰেক্টিছ ষ্টাৰ্ট হৈছিলে এনেই আছিলোঁ সেইবাবে এটা ৰীলো বনাই ল'লোঁ আমাৰ প্ৰেক্টিছ শেষ হৈ গৈছে তাৰপাছত আমি আহিলোঁ খাবলৈ ইয়াৰখিনি প্ৰেক্টিছ চলি আছিলে এয়া আমাৰ থাৰ্ড ডে ষ্টাৰ্ট হৈছে ব্ৰেকফাষ্ট কৰিলোঁ আৰু ফাইনেলি আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল এয়া ধুনীয়াখিনি ৱৰ্ল্ড ৰেকৰ্ড হৈ আছে আৰু আমি নাচি আছোঁ কিমান যে এটা ভাল লগা পৰিৱেশ এয়া সকলোৱে ৱৰ্ল্ড ৰেকৰ্ড হৈ যোৱাৰ পাছত সকলোৱে বিহু নাচিছে ফূৰ্তি কৰিছে আকৌ আহি গ'লোঁ ডাইনিং হল ডিনাৰ কৰোঁ কৰি ৰুম যাওঁ আপোনালোকক
আমাৰ হোটেলখন দেখুওৱা হোৱাই নাই নাম্বাৰ তোমাকে লিফ্টত যাবা নি দিয়া এই বিৰাট ধুনীয়া অ'কে আমাৰ ৰুমটো সঁচাকৈ বিৰাট ধুনীয়া সঁচা একো কষ্ট নাই পোৱা সেইবোৰ লেতেৰা আমি কৰিছোঁ লেতেৰা নাই কৰা আচলতে থৈ গৈছোঁ ধুনীয়াকৈ ভিউ বাথৰুমটো দেখাম এইটো এটা মিনি ফ্ৰিজ এইটো কি আছে আমাৰ পানী থৈ দিয়া আছে আৰু এইয়া ৰেডি হৈ গ'লোঁ আমি 14 তাৰিখৰ প্ৰগ্ৰেমৰ বাবে ৰীলটো বনাবই লাগিব আৰু এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে আমি সকলোৱে বিদায় ল'লোঁ বেয়াও লাগিছে কিয়নো ইমান দিন কষ্ট কৰিলোঁ সকলোৱে একেলগে থাকিলোঁ কাইলৈৰ পৰা আৰু এইটো পৰিৱেশ আমি নাপাওঁ এয়া চাওকচোন সকলোৱে নিজৰ ডিষ্ট্ৰিক্ট নিজৰ বাছৰ লগৰীৰ লগত এনেকৈ লাইন পাতি পাতি হাতত হাত ধৰি লানি নিচিগাকৈ বাছত উঠেগৈ আৰু শেষৰ দিনা আমি ইমান ফূৰ্তি কৰিলোঁ ৰাস্তাত আমি বাছৰ বাবে প্ৰায় 2 ঘণ্টামান আমাৰ বাছখন পোৱাহি নাছিল প্ৰায় 2 ঘণ্টামান ৰখি আছিলোঁ খুব বিহু মাৰিলোঁ খুব ফূৰ্তি কৰিলোঁ ৰাস্তাৰ মানুহে গাড়ীৰ পৰা নামি আহি আমাৰ লগত নাচি গৈছেহি সঁচাকৈ এক সুকীয়া অভিজ্ঞতা সুকীয়া অনুভৱ এই দিনকেইটা মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব ৰিপৰ্ট কৰি পেলাই নৱালিখিনি উঠাই গুঠি দিব পাৰে আৰু বেডবিলাক তাতে দৰকাৰ নাই ভৰাই থৈ যাব মাদিন নাছিলি কেলে